এভৰিৱান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। জনপ্ৰিয় অভিনেত্ৰী বৰষাবাৰ আকৌ এটা নতুন ফটোশ্বুট কৰিছে আৰু সেই ফটোশ্বুটত কোনে মেকআপ কৰিছিল আৰু কেনেদৰে কৰিছিল তাৰ বিষয়ে কিছু কথা কৈছিলে। বলকচোন চাই লওঁ ভিডিঅ'টো। কি খবৰ আজি ডিব্ৰুগড়ত মই এটা ফটোশ্বুট কৰি আছো আৰু মোৰ মেকআপ কৰিছে মমি বৰুৱাই। মমিয়ে অসম তথা দিল্লীতো গৈ পেলাই ৰূপসজ্জাৰ প্ৰশিক্ষণ লৈ আহিছে। সেইটো আটাইতকৈ ভাল লগা কথা যে তেওঁ যিটো কাম কৰিম বুলি ভাবিছে সেইটো গুৰুত্ব সহকাৰে তাৰ প্ৰশিক্ষণ লৈ পেলাই আৰম্ভ কৰিছে। মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই নিজে খুব সুখী মেকআপটো, কাৰণ খুব লাইট মেকআপ কৰিছে আৰু মই ভাবোঁ লাইট মেকআপে আচল সৌন্দৰ্যটো উলিয়ায় এগৰাকী মহিলাৰ। গতিকে মই মমিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই জীৱন যুঁজত তেওঁ সাংঘাতিকভাৱে যুঁজি আছে। অকলে ছোৱালী ডাঙৰ কৰিছে, সাহসী মহিলা, সাহসী ছোৱালী। গতিকে সেইটোৱে মোক আৰু সাহস দিছে। জিয়াই তুলিলা মোক জিয়াই